खुलुमबाय इनसाइडनि बर'आव आं मिथु बर'। हादोरसायाव फिन लकडाउन फोसावफिननाय जानो हागौ बे बाथ्राखौ बुंदों मन्त्रि पियुष हाजरिकाया। बुधबारनि फुंबिलियाव आसामनि मन्त्रि पियुष हाजरिकाया गलाघाट जिल्लानि मेरापानियाव थानाय श्री श्री आदलेखिया नाम घराव एमपि तपन गगैजों लोगोसे नुजाथि होयो। मख'जाथावदि मन्त्रि बिथाङा फैबाय थानाय समाव थासारिया मोजाङाव फैयाब्ला लकडाउन होनाय जानो हागौ होनना बुङो। लोगोसेनो फैगौ उफ्रा बिसायख'थियाव मोनबा बियाबावबो मित्रजित दोलोनि बिजाथिया देरहागोना रोखा होननानै बुङो। মই এই বিষয়ে এই মুহূৰ্ততে নাজানো কাৰণ যোৱাকালি মই কেবিনেটত নাছিলোঁ, কিন্তু যদি ইনফেকশ্যন বেছি হৈ গৈ থাকে, যদি আকৌ আমি যদি বেমাৰটো ৰোধ কৰিব নোৱাৰোঁ, তেতিয়াতো আকৌ লকডাউন কৰিব লাগিব। মই লকডাউন ব্যক্তিগতভাৱে একেবাৰে নিবিচাৰোঁ। লকডাউনে বহুত ক্ষতি কৰে, ইকনমি নষ্ট হৈছে, ল'ৰা ছোৱালীৰ পঢ়া শুনা নষ্ট হৈছে, সকলোৰে কাম কাজ নষ্ট হৈছে। গতিকে লকডাউনৰ মই পক্ষপাতি নহয়, কিন্তু এই বেমাৰটো এনেকুৱা যে পৃথিৱীত য'ত স্প্ৰেড হয় খুব বেছিকৈ লকডাউনে হৈ গৈ লাষ্ট ৰিজৰ্ট। গতিকে যদি বেছি হয়তো উপায় নোহোৱা হ'ব, কিন্তু সকলোৱে যাতে অলপ মানি চলে, ভেকচিন লয়, অলপ নিয়ম কানুনখিনি মানি চলে, সকলোকে অনুৰোধ কৰিছোঁ। চাওক, গোটেই কথাটো এই বেমাৰটোত পৃথিৱীতেই বেমাৰৰ একমাত্ৰ লাষ্ট ৰিজৰ্ট হ'ল লকডাউন। এইটো অকল আমাৰ ভাৰতবৰ্ষত কৰা নাই, অসমত কৰা নাই, এইটো ইউৰোপ, আমেৰিকা সকলোতে এইটোৱে লাষ্ট ৰিজৰ্ট আছিলে। ভেকচিনেশ্যন হোৱাৰ পাছত মানুহৰ ক'ৰবাত যদি ইনফেকশ্যনো হৈছে, মৰ্টেলিটি কম বা ৰোগটোৰ ভয়াৱহতা অলপ কম। গতিকে ভেকচিন যোনে লোৱা নাই, যে অলমষ্ট আমাৰ ফাৰ্ষ্ট ফেজৰ ভেকচিন চবৰে অলমষ্ট হৈ গৈছে, কিন্তু 95, 93, 94% হৈ গৈছে। বাকী যিখিনি আছে গোটেইখিনিয়ে যাতে লৈ লয়, ছেকেণ্ড ড'জ ভেকচিনো যাতে সময় নষ্ট নকৰাকৈ লৈ লয়, সকলোকে মই তাৰ কাৰণে অনুৰোধ কৰিছোঁ। পাঁচোটাতে জিকিম আৰু এইবিলাকত কোনো ৰাইজৰ দলে প্ৰভাৱ পেলাব নোৱাৰে। ক'ৰবাত কংগ্ৰেছৰ ভোট শ্বিফ্ট হৈছে, ক'ৰবাত কংগ্ৰেছৰ ভোট শ্বিফ্ট হৈছে অলপ ৰাইজৰ দললৈকে। আমাৰ ভোট আগতকৈ বাঢ়িছেহে। আমি আগৰো কংগ্ৰেছৰ ভোট আমি পাম। কংগ্ৰেছৰ আৰু যিখিনি থাকিলে অৱশিষ্ট, আমালৈ অহাৰ পাছত যিখিনি থাকিব, তাৰ পৰা ৰাইজৰ দললৈ ক'ৰবাত শ্বিফ্ট হোৱাটো পৰিলক্ষিত হৈছে, ডেফিনেটলি হ'ব। যোৱাকালি অখিল গগৈ ক'লে যে এয়াই বিজেপিৰ শেষ নিৰ্বাচন হয়তো অসমত হ'ব পাৰে। কেনেকুৱা কাৰণে? কোনটো ভৱিষ্যত ৰাজ্যত নিৰ্বাচনত অৱতীৰ্ণ হ'ব নোৱাৰা? 2 তাৰিখে তেখেতক এইটো কথা ক'বলৈ দিব। তেখেতক 2 তাৰিখে এনেকৈ বুকু ঢুকিয়াই ক'বলৈ দিব। সেইদিনাখন চাম তেখেতে কি কয়।